সভা এইটো এটা সেন্ট্রেল এজেন্ডা আমার মানে সাংগঠনিক শক্তি বিকাশ অভিযান লক্ষ্য 2026 আগন্তুক বিধানসভার লক্ষ্য আমার কেন্দ্রীয় কমিটিয়ে সমগ্র অসমতে 100 দিনীয়া এটা কর্মসূচি যুগুত করেছে। এই কর্মসূচির অংশ হিসাবে আজি আমার জেলা কার্যনির্বাহক বহিছে। ইয়াতে নহয়, সমগ্র অসমৰ প্ৰতিটো জিলাতে আজি জিলা কাৰ্যনিৰ্বাহক চলি আছে। ইয়াৰ লগত আনুষঙ্গিক অন্যান্য আমাৰ এজেণ্ডা আছে। কেনেকৈ আমাৰ সংগঠনটো মানে ব্লক পৰ্যায়ত আঞ্চলিক পৰ্যায়ত আমি শক্তিশালী কৰিব পাৰি। আমাৰ যিগিলা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন আছে, যুৱ মৰ্চা, মহিলা মৰ্চা, ছাত্ৰ মৰ্চা, তেওঁলোকক কেনেকৈ সংগঠন কৰিব পাৰি, একদম তৃণমূল পৰ্যায়লৈকে আমাৰ আঞ্চলিক পঞ্চায়তলৈকে বুথ পৰ্যায়লৈকে আমি সংগঠন শক্তিশালী কৰাৰ বিভিন্ন এজেণ্ডা তেওঁলোকে মানে পুৰা 100 দিনৰ এজেণ্ডা আমাক দি পঠাইছে। আমি সেইমতে আৰু এই এজেণ্ডাসমূহ আগন্তুক দিনত আমি কেনেকৈ ৰূপায়ণ কৰিম, যাৰ কাৰণে আমি আজিৰ এই সভাখন আমাৰ জিলা এক্সিকিউটিভ আৰু আমাৰ ব্লক কমিটিসমূহৰ সভাপতি সম্পাদকসকলক লৈ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আমি